টিফুত নৱনিৰ্মিত কুকুৰা গাহৰি ফাৰ্ম কুকুৰা গাহৰি পালনৰ বাবে প্ৰশিক্ষণ হল শুভ উন্মোচন পৰিষদৰ বাজেটৰ পৰা 5 বা 6 কোটি টকা ব্যয়ত মনোনিৱেশ বোকাজান আৰক্ষীৰ সফলতা ড্ৰাগছ সহ গ্ৰেপ্তাৰ 2 সৰবৰাহকাৰী এখন ৱেগনাৰ বাহনেৰে চাবোনৰ বাকচত ভৰাই আনিছিল হিৰোইনখিনি নমস্কাৰ ষ্টুডিঅ'ত মই পৰাগজ্যোতি শৰ্মা এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ কাৰ্বি আংলঙৰ 30টা বিভাগৰ পৰা আটাইতকৈ পৰিষ্কাৰ বিভাগেই হৈছে জিলা পশুপালন বিভাগৰ অধীনত টিফু গাহৰি কুকুৰা পালন ফাৰ্ম কাৰ্বি পৰিষদৰ মুঠ বাজেটৰ পৰা 5 বা 6 কোটি টকা ব্যয় কৰিব এই ফাৰ্ম তথা ফাৰ্মৰ গাহৰি কুকুৰা হাঁহ প্ৰতিপালন আৰু বিভিন্ন আত্মসহায়ক গোটৰ প্ৰশিক্ষণৰ বাবে আজি নৱনিৰ্মিত গাহৰি কুকুৰা ফাৰ্ম তথা আত্মসহায়ক গোটৰ প্ৰশিক্ষণ হল শুভ উন্মোচন কৰি এইদৰে ক'লে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰঙে জিলা পশুপালন বিভাগৰ জৰিয়তে নিৰ্মাণ কৰা গাহৰি কুকুৰা ফাৰ্ম আৰু আত্মসহায়ক গোটৰ বাবে প্ৰশিক্ষণ হলৰ উন্মোচনী অনুষ্ঠানত পৰিষদৰ ডেপুটি স্পীকাৰ ৰিতেশ সিংহি কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো লুন সিং তেৰণ ৰতন তেৰণ মংগল সিং টিমুং প্ৰদীপ ডিফুচা প্ৰমুখ বিভাগীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে অট'নমাছ কাউন্সিল তৰফৰ পৰা ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত যাতে চেল্ফ হেল্প গ্ৰুপবিলাকৰ পিগাৰী ট্ৰেইনিং দিবৰ কাৰণে আজি ইয়াত পিগাৰী ট্ৰেইনিং হল ইয়াত উদ্বোধন কৰা হৈছে আৰু লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা অসমৰ ভিতৰত পোনপ্ৰথম ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ পৰা বনোৱা হৈছে যে লিয়াৰ পোল্ট্ৰি ফাৰ্ম ইয়াত আজি উদ্বোধন কৰা হৈছে আৰু এতিয়া 2000 ইয়াত কেপাচিটি আছে মুৰ্গী ডেইলি কণীটো পাৰি থাকিব আৰু সেই লেয়াৰটোৰ লগত আকৌ পোৱালি দিব এনেধৰণে ইয়াত কাম কৰি আছে সেইবিলাকৰ কাম আমি ব্যৱস্থা লৈছোঁ যাতে কাৰ্বি আংলঙত বেলেগৰ চেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে যিবিলাক আত্মসহায়ক গোটবিলাকৰ তেওঁলোকৰ কাৰণে সেইবিলাকৰ সুবিধা দিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা চেষ্টা কৰি আহি আছে আৰু আহিবলগীয়া দিনত পল্ট্ৰি ফাৰ্মৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি বিশেষ পুঁজি স্পেচিয়েল পেকেজৰ জৰিয়তে আমি 5 কোটি 10 কোটি মানে আমি ইয়াত ইনভেষ্ট কৰিম কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিয়া হ'ব আৰু এতিয়া যাতে পিগাৰী আৰু পল্ট্ৰি সেই দুটা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যি কৰিব লাগে আমি সেই সুবিধাটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যে আপোনালোকৰ চাওক না যিহেতু আপোনালোকৰ চকু আগতে যে অকল ইয়াত পিগাৰী নহয় বা পল্ট্ৰি নহয় যে ইয়াত গাৰ্ডেনটো চাওক আপোনালোকে বেলেগ ডিপাৰ্টমেণ্ট কৈ ইয়াত ধুনীয়া আছে আপোনালোকে দেখিটো পাইছে আপোনালোকে এইটো উঠনিৰ পৰা দেখি আছে ইয়াতে কি আছে বেলেগ ফুল আছে ইয়াতে বেলেগ গছ আছে আৰু জেগাটো বহুত ক্লিন বহুত পৰিষ্কাৰ দেখা পাইছে কেম্পাছতো ঠিকে আছে তো ষ্টিফান টাৰ্ণৰ ৰিপৰ্ট ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ থকাৰ সময়তে নতুন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে অবৈধ পেশা চলাই আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত পাৰ্বত্য জিলা কাৰ্বি আংলঙত বোকাজান আৰক্ষীৰ তৎপৰতাত এনেই সৰবৰাহকাৰীক ড্ৰাগছ আটক কৰিবলৈ সক্ষম 3 ফেব্ৰুৱাৰী পুৱা প্ৰায় 7 মান বজাত এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষীয়ে বোকাজান CRPF কেম্পৰ সন্মুখত নাকা চেকিং চলায় উক্ত নাকা চেকিঙৰ পৰা আৰক্ষীয়ে এখন ৱেগনাৰ বাহনৰ পৰা ব্যাপক পৰিমাণৰ হিৰোইন জব্দ কৰে হিৰোইন সহ আটক 2 সৰবৰাহকাৰী ক্ৰমে ডিমাপুৰ 6 মাইলৰ নিবাসী স্বৰ্গীয় চৰণীৰ পত্নী জিহল বয়স 34 আৰু আনজন ডিমাপুৰ 6 মাইলৰ নিবাসী ফণীৰ পুত্ৰ আশোক বয়স 45 বুলি আৰক্ষীয়ে চিনাক্ত কৰে ইপিনে 51টা চাবোনৰ বাকচত ভৰাই অনা উক্ত হিৰোইনখিনি বাবা হাজৰিকা নামৰ ব্যক্তিক দিবলৈ আহিছিল ব্যক্তিজন অলপতে 695 গ্ৰাম হিৰোইন সহ আৰক্ষীৰ হাতত আটক হোৱাৰ লগতে খটখটি থানাত গোচৰ চলি আছে উল্লেখ্য আজিৰ এই অভিযান বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু বোকাজান আৰক্ষী থানাৰ OC মৌপিক ব্ৰহ্মৰ নেতৃত্বত চলে সম্প্ৰতি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে 2 আটকাধীনক আৰক্ষীৰ জেৰা অব্যাহত আছে অৰুণাক্ষী ৰিপৰ্ট কাটিউছ
পচন্দ শীতৰ মাজতে পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰি কেন্দ্ৰৰ ইংহালাংচুপ গাঁৱৰ এঘৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড বিধ্বংসী অগ্নিকাণ্ডৰ ফলস্বৰূপে ইংহালাংচুপ গাঁৱৰ নিবাসী কাটমিন মিলিকৰ ঘৰ জ্বলি পৰি ছাৰখাৰ হয় লগে লগে পচন্দ শীতত দুখ লগাকৈ গৃহহীন হৈ পৰে পৰিয়ালৰ সদস্য জানিব পৰা মতে অগ্নিকাণ্ডটো সংঘটিত হৈ থকাৰ সময়ত পৰিয়ালটোৰ মুৰব্বী কাটমিন মিলিক আছিল বাহিৰত আনহাতে গৃহিণীগৰাকীয়ে সন্ধিয়া ভাত তৰকাৰী ৰান্ধিবৰ বাবে পাকঘৰৰ চৌকাত জুই জ্বলাই থৈ ওচৰৰে পানী আনিবলৈ বুলি ঘাটলৈ ওলাই গৈছিল কিন্তু সৌভাগ্যক্ৰমে সেই সময়ত ঘৰখনৰ চুবুৰীয়া মানুহখিনিয়ে ঘৰুৱা সা সামগ্ৰীসমূহ পৰাপক্ষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আনহাতে ডাওকৈ জ্বলি উঠা জুই নিৰ্বাপিত কৰিব নোৱাৰাত ঘৰখন জ্বলি সম্পূৰ্ণ ছাই ধ্বংসস্তৱলৈ পৰিণত হয় সম্পত্তি পৰিয়ালটোৰ সদস্য গৃহহীন হৈ পৰিছে আনফালে ভুক্তভোগী পৰিয়ালটোৰ খবৰ ল'বলৈ এতিয়াও উপস্থিত হোৱা নাই কোনো জনপ্ৰতিনিধি জিৰিকেন্দিঙৰ পৰা এক পাৰ্টিছৰ ৰিপৰ্ট কাট নিউজ সমস্যা সমাজিক বিৰতি Kardong Ningkan Farukre Sirkepra Okebra Sirkep Thang Porni Lukhimona Dhrom Amhang Nangpa Taxi Purusar Lokhoning Tihensek Pineng An Ingdeng Trokepra Pli Angdeng Anang Choklo Lasila Ingdeng Trokepra Pli Lukhimon Karcho Katalon Aparman Pen Kedoan Karbi Solang Duarat Lapen Pirthe Adang Munit Monor Pendanglok Butek Poso Marat Mareng Kedoana Phansitame Nili Kurusar Lokhon Arnam Lukhimon Amentaram Pen Ningak Long Ning Thir Pen Hirjume Pajiriglo Lukhimon Karchu Katalon Ponji Ajai Mekla Puhelo Ni Thang Ni Phai Ke Thom Adapor Phai Trok Rong Sarpan Ke Cheparju Adawantin Sitame la sojai mek pachun ponpo lapen si Lukhimon Karchu Katalon pangcheng poniglo lapen puthot thang niphai pli ada papor pen rat rek doan pen Lukhimon phan ke kroy rat doan doana long chitong petsi Guru Karchu archu ponpo lapen aphi kado kawe ke kroy rat doan Metang Honjeng Gang Thir Apan Sumle Gang Thir Kacelar Sojai Mek Dupon Po Lapen Apisi Doan Cari Atum Patir Pipon Pen Honjeng Gang Thir Lapen Sumle Gang Thir Aputhak Lam Thejai Pon Po Lapen Puthot Thang Niphai Pho Adap Porphai Ke Thom Porphai Ke Thom Apor Pen Guru Potumahin Pensi Kangthir Metek Pipon Po Laso Pensi Lukhimon Karchu Jasemet Kenang Sot Nai Kangthir Metek Lapen Si Pangcheng Pon Po Lapen Kadokawe Ke Kroy Rat Doan Sitame Chinglu Ching Thiet Pen Anglen Ang Jujepin Pensi Inut Wang Pen Doan Along Chardom Chardi Po Lapen Api Adap Baji Popor Porphai Popor Labangke Metang Pipo Phan Man Penge Chipi Kachardom Chardi La Sojai Mek Dupon Po Lapen Api Kadokawe Dowana Long Dun Pen Kiru Karchu Ajai Mek Dupo Lapen Api Dhorama Lama Kasili Kadokawe Ke Kroy Rat Doan Dut Chitong Dun Pet Pen Dhorama Lama Dowanang Song Sili Ponpo Lapen Api Puthot Kali Ke Dam Tang Tum Dhorama Phan Ke Klem Tang Tum Kupi Sara Tum Metang Tirim Atum Doana Phan Sitame La Sopor Si Chiki Mu Ponpo Tirim Ke Ching Duk Tapulo La So Si Tirim Ta Ke Ching Duk Lo La Chiki Mu Lo Lapen Api Si Kadokawe Ke Kroy Rat Doan Pen Puthot Ang Thunju Jepin Pen Kiru Karchu Kirton Sabah Putapudam Lo Kiru Karchu Asayang Deng Pachun Ponpo Asonsi
tarik po bangke kiro karcho asayang deng loksi nalusinda pacun po lapan puthot tarik trok ada baji trok apor lake ankrimi kachi rot mate kangthir me theki pitang aphilu lage ankrimi mate dowai darosi pamandam lo asila so ankrimi chiron pon po lapen aphi kachi tong arat doan la nini thomang bong guru phan manpeng kachi pitang la sothe sede thekumbong sedame chiron pon po ke puthot tarik troksi adap labangke osomaratum khela dhula ason ason ke pathu ason si okoris osomadet kalilo ning cheparong po khela dhula pensi lakuan mah ning cheparong pon po lapen ke kilun ke kan ar nama lun pen kilun ke kan lahai setame ning cheparong pon po lapen ke kado kabe ke chetong radoan anesan mane han parwo pen chot sitame angdi si choranesan kichu ning cheparong po আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chorol hoy pokchukor jinjin da nangna. Igar koi bong manai wangsarak thane pokchukor ong. Kopi po bong. Pipolote. Igar koi ni pokchukor eluti men do nang nam bidam thani chichakun elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong bang pujimini. Pokchokor dawai nang pidun tha lada katok 24/7 open pu 0 anteng puluman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store Icheng si Karbiang Bongpen Kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan aber kipya number along humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মচিয়াত কৃষি আৱাসিক নামঘৰ মহিলা সমাজৰ সৌজন্যত সফলতাৰে কুৰু সন্ধ্যা ভাওনাৰ প্ৰদৰ্শন কেৱল মহিলাসকলৰ উদ্যোগত এইদৰে এখন সুন্দৰ ভাওনা ত্ৰিপুৰাবাসীৰ ৰাইজলৈ উপহাৰ আগবঢ়াব পৰাটো মহিলাৰ বাবে এক গৌৰৱৰ বিষয় হয় মহিলাসকলে সুবিধা পালে কৰিব নোৱাৰা একো কাম নাই উদাহৰণ এয়া ত্ৰিপু কৃষি আৱাসিক নামঘৰ মহিলা সমাজৰ সৌজন্যত কুৰু সন্ধ্যা ভাওনাৰ নিখুঁত প্ৰদৰ্শন বলিষ্ঠ অভিনয় সুন্দৰ সাজ সজ্জা কেইবাজনৰ আখৰা তথা অনুশীলনৰ অন্তত মহিলা সমাজে এইদৰে সুন্দৰ আৰু উপভোগ্য ভাওনাৰ উপহাৰ দিবলৈ সক্ষম হয় 31 জানুৱাৰী নিশা অৱশ্যে এই সুন্দৰ সফলতাৰ দিশে আগবঢ়াই নিয়াৰ কাৰ্যত আছে পুৰুষ সমাজৰ সহায় তথা সমৰ্থন ষ্টিফেন টেনৰ ৰিপৰ্ট কাট নিউজ এগ্ৰিকালচাৰ কলনী হৈ যোৱা বছৰৰ পৰা এখন ভাওনা কৰিম বুলি ভাবিছিলোঁ আৰু গোটেই মহিলাখিনিয়ে কিন্তু কেইদিনমান প্ৰেক্টিছো কৰিছিলোঁ তাৰপৰা আমাৰ এই ক'ভিডৰ কাৰণে আমি বন্ধ কৰি দিয়া হ'ল তাৰপৰা এইবাৰ নতুনকৈ আকৌ আমি কৰিলোঁ ভাবিলোঁ এই জানুৱাৰী 31 তাৰিখে আমাৰ নামঘৰ প্ৰতিষ্ঠা দিৱস আছে সেইদিনাখনি আমি ভাওনাখন উদ্বোধন কৰিম বুলি সকলো মহিলাই চেষ্টা কৰিছোঁ আৰু কৰিবলৈ ওলাইছোঁ আৰু ভাওনাখনৰ নাম কুৰু সন্ধ্যা আৰু আমাৰ এই তেনেকৈয়ে আমি গোটেইখিনি ৰাইজ মিলি আৰু আজি কৰিম বুলি ওলাইছোঁ যিখন কুৰু সন্ধ্যা ভাওনা সেইখন আপোনালোকৰ ইয়াত কেৱল মহিলাই কৰিব নে আমাৰ সকলো মহিলাই কৰিম আমি সকলো মহিলাসকলে কৰিব আপোনালোক সকলো মহিলা এই কুৰু সন্ধ্যা ভাওনাখন কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ পৰিছেনে বৰ্তমানলৈকে এতিয়ালৈকে বৰ্তমান প্ৰস্তুতেই বুলি ক'ব পাৰি প্ৰস্তুত হৈছোঁ আৰু আমি কৰিব ওলাইছোঁ আৰু বাৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি উদ্দেশ্য মহান উদ্দেশ্য সমন্বয় সম্প্ৰীতি ৰক্ষা কৰি ধৰ্মৰ মাধ্যমেৰে সৈতে আমাৰ এই বৈষ্ণৱ ধৰ্মক প্ৰচাৰ কৰা বিকাশ কৰা আৰু সকলোকে ঈশ্বৰমুখী কৰা সমাজৰ ব্যভিচাৰ অত্যাচাৰ অনাচাৰ আদি দূৰ কৰি এখন যাতে সুস্থ সমাজ গঠন হয়
সেইটো তেওঁলোকৰ উদ্দেশ্য আছিল আৰু সেই উদ্দেশ্যকে অনুকৰণ কৰি আমি মহাপুৰুষ দুজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এই কুৰুসন্ধ্যা নাটকখন কৰিছোঁ, যাতে আমাৰ মহিলাসকলে নাটকখন অভিনয় কৰিছে আৰু এই অভিনয়ৰ আদৰ্শৰ সৈতে যাতে আমাৰ নৱপ্ৰজন্মসকল উদ্ভাসিত হয়, তেওঁলোকৰ চৰিত্ৰ গঠন হয়, মানসিক বিকাশ সাধন হয়, ধৰ্মৰ প্ৰতি প্ৰগাঢ় ভাৱ উদয় হয়। এই উদ্দেশ্যে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিয়ে আমি এই আদৰ্শ স্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। কাৰ্বি সাহিত্য পৰিষদৰ নিৰ্বাচন ইতিমধ্যে চমু চাপি আহিছে। নিৰ্বাচন যিমানে কাষ চাপি আহিছে, সমষ্টিসমূহৰ জনপ্ৰতিনিধিসকল অধিক তৎপৰ হৈ কিবা নহয় কিবা উপহাৰ টোপোলালৈ ভোটাৰ ৰাইজৰ সৈতে নিকট সম্বন্ধ স্থাপনৰ প্ৰয়াস কৰা দেখা গৈছে। দুৱাৰবাকৰি পৰিষদীয় সমষ্টিৰ ভোট কেন্দ্ৰ এলেকাত বুধবাৰে উপস্থিত হয় পৰিষদৰ MEC তথা জনপ্ৰতিনিধি ৰিচাৰ্ড টকবি। স্থানীয় সমৰ্থক ৰাইজ তথা ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰে কম্বল আৰু আঁঠুৱা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো বিতৰণ কৰা হয় স্কুলৰ ইউনিফৰ্ম। এইসমূহ সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থকা জনপ্ৰতিনিধি ৰিচাৰ্ড টকবি, VDC অধ্যক্ষ চাৰ্কৈ ৰংফাৰ, লোকেল কমিটিৰ সভাপতি সুনীল ৰংহাং, দুৱাৰবাকৰি মণ্ডল কমিটিৰ বিষয়াবৰ্গক অঞ্চলটোৰ দুখীয়া ৰাইজে উক্ত উপহাৰৰ বাবে আন্তৰিক শলাগ লয়। Bini kenili tum PSYC ronponlo bini dak malas CPS long mangke kadowe 82 bang trokner kebra hini abang tu bang ti bang si ronponlo. Non amat kerontangan bangke puling sirkep ne mui sidulak laben baki kini puling ke nitu non ronpon bomlo laben sok PS tin dan nitu pali labi. Lasowe nitu ke dake bangke dake jasme pet ke ilitu memisi sar Richard Tokbi alang lining kimi pensi munir tumhan manila jasmet pet ke himipu lapen ke akisar nainai lapen kisar pinainai tumhan si ron ponlo lapen ke ili tume misisar Richard Tokbi alang likimat ha tengpen ke la hello je dak bangke party lam plak long le dak ke BJP ta dota hai Congress ta dota hai CPML ta dota ba kapre party dota hai ma banga khe ta dota hai lake himipu lapen kisar nainai tumhan bangke party lam plak le pin ben si stop hana pajitang lapo lason si alang lagi mathapon lo lapen alang li la chot kalilang non la gangbura tu handalang li ron pon lang puson si alang li pachini lo lapen alang li non jitu kesar pisar bradum han anta alang li non ritardi pom lo ningkan pharui si kipleng asar pisar bradum han anta alang li ron ponji pusi alang li kachisik pondu lapen ron ponpu so bangke alang li non ke bang GMC election hujong si cepati dun pulote nili tumna teknolon teng non pinangan nali tuma son lo munit ke son litum emisisa Richard Tokbi alang li kam ke claim pon ateng duar bagori long non jitu ningkan pho ke claim pon teng ke cipaduk pon teng alang li ke rara tum ta aningarong lo lapen city side lo lapen ke alang li ke highway ji nilitum ning the pon lo pen ratum ta la son sining gelo an ke long pon pot ini tum kado ka we phanta ke hai tum apha chorolo hai a hormu ke long dun de pinang sinon ke long dun ni lot ni arong pik aprang ben la son picker om kiron hai da dudu sinang li long dun de pinang ba long dun de pinang oi ini arni kimi ke theng thulong pot ni ching de park koi pilo na li long dun ke ni ke musubi tado iskap tado akar omape kumbor tado kumala na kiron li ke alidar tum akami klempon ini akami klempon apor ni tum hai ahor mu ke long pon apor ni ching de park pik Tolamar Rangsinabe report Kat News. আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ। ধন্যবাদ।